हेलो एवरीवन আজি আমি গৈছিলো কামাখ্যা মন্দিৰলৈ তাৰে এটা ভিডিও আগবঢ়াইছো আপোনালোকলৈ এতিয়া আমি মৰ্নিং ঘৰৰ পৰা ওলাইছো আৰু এই আমাৰ হৰুদেহা তাই হাঁহিছে এতিয়া ফুৰিব যাব পাব যে ওলাই যাব পালে তাই মনটো খুব ফূৰ্তি লাগে সেইকাৰণে তাই মনত এতিয়া খুব ফূৰ্তি ঘৰৰ পৰা ওলাই যাব লৈছোহে ইফাল সিফাল দৌৰিবলৈ আৰম্ভ কৰিলে আৰু এতিয়া আমি ঘৰৰ পৰা গোটে চাইটি যাব ওলাইছো আৰু এই আমাৰ হৰখিতা হেতিও যায় হিয়তি বজাৰ কৰিবলৈ যায় যিহেতু হিয়তি ঘৰলৈ যাব একিদিনতে সেইকাৰণে হিয়তি মাকে জিয়েকে ওলাইছে বজাৰ কৰিব যাবলৈ আৰু আমি এতিয়া আহি কামাখ্যা গেটৰ পালোহি আপোনালোকলৈ এটা অনুৰোধ কোনোবাই যদি মোৰ চেনেলত ভিডিঅ'সমূহ প্ৰথমবাৰৰ বাবে চাইছে তেতিয়াহ'লে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু ফেসবুকত চোৱাসকলে ফলো কৰি ল'ব এতিয়া আমি গেটৰ ভিতৰত সোমালো আৰু লাহে লাহে এতিয়া গৈ আছো আমি মন্দিৰলৈ বুলি আৰু এই ৰাতিপুৱা সময়কণত যে ঠাণ্ডা দিনৰ ৰ'দটো গাত লাগিলে কিমান যে ভাল লাগে ন আৰু অলপ বতাহো লাগিছে তথাপিতো ভাল লাগে এইটো ৰ'দ লৈ আৰু ইয়া দেখিছেনে টোপনিয়াবলৈ আৰম্ভ কৰিলে কেতিয়াবা দুইজনী একেলগতে শুই যায় গাড়ীত গলে তেতিয়া মোৰ অলপ অসুবিধা হয় দুইজনী শুই গলে আৰু আমি এতিয়া গৈ পিনি মন্দিৰৰ পালোগে প্ৰথমে আমি বগলা মন্দিৰলৈ গৈছো এতিয়া আমি তাতে গৈ প্ৰথমে দোকান এখনত সোমাই চাকি আৰু পূজা সামগ্ৰীসমূহ কিনি ললো তাৰ পাছতে আমি যাম বগলা মন্দিৰলৈ আৰু এতিয়া আমাৰ সকলোবোৰ কিনা হৈ গৈছে ইয়াতে বগলা মন্দিৰত যিহেতু হালধীয়া বস্তু দিয়ে সেইকাৰণে মই হালধীয়া কাপোৰ হালধীয়া ফুল সকলোবোৰ লৈ লৈছো আৰু আমি প্ৰথমে বগলা মন্দিৰলৈ যাওঁ তাৰ পাছতে আমি আহি কামাখ্যা মন্দিৰত দৰ্শন কৰো অকমান ওপৰলৈ যাব লাগে কামাখ্যা মন্দিৰৰ পৰা বগলা মন্দিৰলৈ গলে আৰু ইয়াতে ইহঁত দুজনী এটা ছাগলী পোৱালি বান্ধি থৈ দিয়া দেখিলে খুব ভাল পাইছে চাই পিনি আৰু ইয়া দেখিছেনে বগলামুখী মন্দিৰত মঙ্গলবাৰে বেছি ভিৰ হয় আৰু আমি প্ৰতিবাৰে মঙ্গলবাৰে যাওঁ যেতিয়াই যাওঁ আৰু আমি ভিতৰলৈ একেবাৰে লাইন নাপাতিলো তলতো যিহেতু চাকি দিয়ে আমি প্ৰায় তলতে দি আহো আৰু ইয়াতে আমি চাকি বন্তি জ্বলালো আৰু ইয়াতে নাৰিকল দিলে গছৰ তলত নাৰিকলৰ পানী তাৰ পাছতে আমি আহিলো কামাখ্যা মন্দিৰলৈ বুলি এতিয়া আমি কামাখ্যা মন্দিৰলৈ বুলি আহিলো আৰু এতিয়া দোকানবিলাকত দেখিছেনে বস্তুবিলাক খেলা বস্তুবিলাক থৈ দিয়া দেখিছে যে ইটো লাগে হিটো লাগে কৈছে আৰু কিবা বাবলছ নেকি এটা লাগে বুলি গলে হেতু কিনি দিলো আৰু চৰাই এজনী চাই থৈ আহিছে কিবা পেটকে বাজি থাকা হেজনী বুলে লাগে মই কৈছো যাওঁতে কিনি দিম কিন্তু এতিয়া লাগে নহলে খুজকাহি নাযায় হেনো সেইকাৰণে দেউতাকে আকৌ ঘূৰি গৈছে চৰাইজনী আনি দিবৰ কাৰণে আৰু আমি দুজনী এতিয়া লাহে লাহে খুজকাহি গৈ আছো ইহঁত দুটা অহালৈকে কৰবাত নিলে এই বাবলছ ফুলোৱাটো দেখিলে তাই কিনিবই আৰু ঘৰ গৈ নাপাই গৈ পানী ফুলাই মেলি এদাই কৰি থৈ যায় আৰু আমি ফাইনেলি গৈ পিনি কামাখ্যা মন্দিৰৰ পালোগে মানুহৰ ভিৰো আছে আজি যেহেতু ডিসেম্বৰ লাষ্ট সেইকাৰণে আৰু এয়া হৈছে কামাখ্যা মন্দিৰ ভাগ ইয়াৰ ভিতৰতে আছে মা কামাখ্যাৰ শক্তিপাঠ আৰু ওপৰত কি দৰে ধুনীয়াকৈ পাৰ চৰাইবিলাক পৰি আছে পাৰ চৰাইবিলাক ইয়াতে ইমান মানুহলৈ ভয় নকৰে উৰি নাযায় ওচৰ চাপি গলেও আৰু মানুহবিলাক এইদৰে পিছফালে বহি আছে বহুত দূৰৰ পৰা আহে যিহেতু ভক্তবোৰ মা কামাখ্যা মন্দিৰ দৰ্শন কৰিবলৈ আৰু আমি ইয়াতে চাকি বন্তি দিয়া জেগাতে চাকি দি লৈছো আৰু আমাৰ চাকি দি হৈ গল এতিয়া ইয়াতে আৰু আমাৰ ইহঁত দুজনী এতিয়া ছাগলী পোৱালিকেইটা দেখিলে আৰু হৰুদেহাই ছাগলী পোৱালিকেইটা ওচৰৰ পৰা আহিব বিচৰা নাই আমি ইহঁতক প্ৰসাদো খাব দিলো ছাগলী পোৱালি ওচৰৰ পৰা আহিবই নিবিচাৰে প্ৰসাদ খাব দিছো কিন্তু সি খোৱা নাই তাৰ চাগে খাই পেট ভৰি আছে আৰু তাৰ পাছতে গল পাৰ চৰাই ওচৰলৈ পাৰ যিহেতু উৰি নাযায় মানুহলৈ ভয়ে নকৰে আৰু সিহঁত দুজনী ওচৰৰ পৰা পাৰ চৰাই দৰে দেখিছে খুব ভাল পাইছে মনত আৰু ইয়াতে কিবা ঢুললে ডগৰে ছোৱালী এজনী আনিছে সৰু ছোৱালী এজনী দৰে কিয়বা আনিছে আৰু কি সম্প্ৰদায় হয় মই ইমান ভালদৰে নাজানো আৰু কোনোবাই জানিলে জনাবচোন এয়া দেখিছেনে মই ছাগলী পোৱালিটো আকৌ চেনিগুটি খাব দিছো কিন্তু সি নাখায় এটা খাব মন নাই পেট ভৰি আছে আৰু ডাঙৰ ছাগলী কেইটামান আছে সিহঁতি কিটাই কিন্তু এনেকুৱা বস্তুবিলাক হাতত লৈ গলে ওচৰ চাপি আহে মোক তেতিয়া খুব ভয় লাগে ইমান ডাঙৰ আৰু হিংগিটাও বহুত জুঙা আৰু এয়া দেখিছেনে মই ইয়াতে পইচা লগালো এইদৰে তাৰ পাছতে আমি গলো পুখুৰীৰ পাৰলৈ ইয়াতে পুখুৰী আছে পিছফালে তাতে আমি অকমান পানী ছিটিয়ালো আৰু দুইজনীয়ে এইদৰে ওচৰৰ পৰা পুখুৰী ইমান ভালকৈ দেখা নাই সেইদৰে দুইজনীকে ওচৰৰ পৰা এইদৰে অকমান দেখাইও আনিলো আৰু এয়া হৈছে তাৰ ওচৰতে ভগৱানৰ মূৰ্তি কিভাগ আছে তাতো পূজা কৰিব পাৰি তাৰ পাছতে আমি গলো খিচিৰি খাবলৈ আমি খিচিৰি খালো আৰু পৰিৱেশটো কিমান ধুনীয়া ক্লিন কৰি ৰাখে চবফালে সেউজীয়া গছ-গছনিয়ে ভৰা আৰু এইদৰে ফুল গছবিলাক ৰুই থৈ দিছে তাতে এভাগ মহাদেৱৰ মূৰ্তিও আছে গোল্ডেন কালাৰৰ মই তাতো গলো অকমান সেৱা ললো তাতো
আৰু এয়া দেখিছেনে কিমান ধুনীয়া মূৰ্তিভাগ। 2024 বৰ্ষটো যিহেতু শেষেই হ'ল, আহিবলগীয়া বছৰটো যাতে ভগৱানে সকলোকে ভালে কুশলে ৰাখে তাৰে প্ৰাৰ্থনা কৰিলোঁ। আৰু আজি মোৰ ভিডিঅ'টো ইমানেই আছিলে। আশা কৰোঁ আপোনালোকে চাই ভাল পালে। আকৌ লগ পাম মোৰ নেক্সট ভিডিঅ'ত। আজিলৈ আহিছোঁ।